ফ্ৰেণ্ডসকল এয়া আমি অৱশেষত আহি পালোঁ এয়া ভৈৰৱকুণ্ড বনভোজস্থলীলৈ। এয়া দেখিছে ভৈৰৱকুণ্ড বনভোজস্থলীখন খুবেই সুন্দৰ বনভোজস্থলী হয়। এইখন অসংখ্য মানুহৰ ভিৰ হয় আৰু এতিয়া আপোনাৰ দেখিছে ডিচেম্বৰ মাহ পৰাই নাই, নৱেম্বৰৰ শেষৰ পৰাই ইয়াতে বনভোজ আৰম্ভ হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত বনভোজ আৰম্ভ হৈছেই। আপোনালোকে বনভোজৰ উপভোগ কৰিবলৈ আহক ইয়ালৈ। খুব সুন্দৰ প্লেচ ভৈৰৱকুণ্ড, আপোনালোকে আহি খুব আনন্দিত হ'ব। ইয়াৰ চাৰিওফালৰ দৃশ্যটো মই দেখুৱাই আছোঁ, খুবেই আনন্দিত হ'ব আপোনালোকে ইয়াতে আহক। সাবস্ক্ৰাইব কৰক JS ইনভেনশ্যন চেনেলটো আৰু প্ৰেছ কৰক এই বেল আইকনটো যাতে আপোনালোকে সকলোতকৈ আগত মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পায়। এয়া জিৰণি চৰা হয়। ইয়াত দেখিছে আপোনালোকে ভৈৰৱকুণ্ড বনভোজস্থলীখন। এইখন চুইচ গেট, এই চুইচ গেটখনৰ তলৰ পৰা আপোনালোকে খুব সুন্দৰকৈ ভৈৰৱকুণ্ডৰ বনভোজস্থলীখনৰ উপভোগ কৰিব পাৰিব। ইয়াত ল'ৰা ছোৱালী খেলাৰ বাবে ধুনীয়া সুবিধা আছে। ক'ৰ কমলা এইবোৰ? হা, ভূটানৰ কিমান হয়? জৰা 20 টকা। আপনার কমলাটো ভুটানৰ? চাওক, ইয়াতকৈ আৰু সুন্দৰ বনভোজস্থলীলৈ আপোনালোকে জানো আহিব বিচাৰিব। খুবেই সুন্দৰ, কি ধুনীয়া পৰিষ্কাৰ পানী। ইয়াতে আপোনালোকে গা ধুৱক, আহক, খোজ বনাওক, সকলো কৰক। এইটো দেখুৱাইছে আপোনালোকক, খুব সুন্দৰ পানীৰ পৰিৱেশ দেখিছেনে? হেল্ল' ফ্ৰেণ্ডসকল, আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ এটা খুব সুন্দৰ পিকনিক স্পট। এয়া হ'ল ভৈৰৱকুণ্ড পিকনিক স্পট। দেখিবলৈ পাইছে ইয়াতে অসংখ্য মানুহ আছে। এয়া অসংখ্য মানুহৰ ভিৰ হ'বলৈ ধৰিছে। আপোনালোকৰ জানুৱাৰী ডিচেম্বৰ ছিজন পৰা নাই, তথাপিও ইয়াতে অসংখ্য মানুহ আহিবলৈ ধৰিছে। আপোনালোকে ইয়ালৈ আহক, বনভোজৰ সেয়া আমোদ ইয়াতে আপোনালোকে ল'ব পাৰিব। খুব সুন্দৰ পৰিৱেশ ইয়াতে, প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ এই ঠাইখন। আপোনালোকে আহি ইয়াতে খুব আনন্দিত হ'ব পাৰিব। এয়া দেখিছে ফ্ৰেণ্ডসকল, বনভোজস্থলীৰ সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, পানীৰ ঢৌ, কেনেকুৱা সুন্দৰ ঢৌ। মাছ পায়নে ডাঙৰীয়া? ওপৰৰ পৰা মাছ ধৰি আছিলে। কি মাছ পালে? অঁ, চাব, এয়া দেখিছে খুব সুন্দৰ মাছ, ফ্ৰেছ মাছ আৰু ইয়াত কোনো ধৰণৰ ঔষধি হেৰি নাই। গতিকে আপোনালোকে কেতিয়াবা ভৈৰৱকুণ্ডলৈ আহিলে এনেকুৱা নদীৰ মাছো আপোনালোকে খোৱাৰ সৌভাগ্য থাকিব পাৰে। ঠিক আছে, আপোনাৰ ঘৰ ইয়াতে ন? ঠিক আছে, ধন্যবাদ। সঁচাকৈ প্ৰকৃতিৰ এক সৌন্দৰ্য পৰিৱেশেৰে ভৰপূৰ এয়া ভৈৰৱকুণ্ড। আপোনালোকে আহি এই ঠাইডোখৰ যদি ভাল নাপায়, মোক ক'ব, ভিডিঅ'ৰ ফলত কমেণ্ট কৰিব যে ঠাইডোখৰ আহি ভাল নাপালোঁ। যদি আপোনালোকে ভাল পাইছে নিশ্চয় কওক কেনেকুৱা পাইছে। মোৰ এই ভিডিঅ'টো বনোৱাৰ যি উদ্দেশ্য আছিল সেয়া সাৰ্থক হৈছেনে? আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত পালে, আপোনালোকৰ কমেণ্ট পালে খুবেই ভাল লাগিব। এয়া দেখিছে খুব সুন্দৰ পৰিৱেশ।
এতিয়া আমি তললৈ যাম তললৈ গৈ আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ পৰিৱেশ এয়া দেখিবলৈ পাইছে ভৈৰৱকুণ্ড বনভোজস্থলীখন বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহ ইয়ালৈ আহিছে এয়া দেখিছে এটা দল ইয়াতে বনভোজ সেৱন কৰি আছে এয়া দেখিবলৈ পোৱা হৈছে এয়া সেইফালে দেখিছে আপোনালোকে আৰু দেখুৱাবলৈ চেষ্টা কৰি আছো আপোনালোকক খুব সুন্দৰ পৰিৱেশ ফ্ৰেণ্ডসকলে এয়া দেখিছে আমি ভৈৰৱকুণ্ডৰ যিটো এই নদীলৈ নামি আহিছোঁ নদীত আপোনালোকে দেখিব বিভিন্ন ধৰণৰ মাছ পায় কিন্তু ইয়াতে আপোনালোকৰ কাছ ভাঙা থাকে বটল ভাঙি দিয়ে মানুহবিলাকে বহুতে ত' তাক লৈ আপোনালোকে সাৱধান থাকিব খালী ভৰিৰে হঠাৎ নামি নাযাব এয়া দেখিছে আপোনালোকক দেখুৱাই দিছোঁ এয়া খুব সাৱধান ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে হা তেজপুৰ পৰা না অঁ ঠিক আছে থেংক ইউ खाना हो गया आप लोगों का आपका नाम क्या है JS इन्वेंशन चैनल का नाम आपका यूट्यूब चैनल है हाँ मैं वही JS इन्वेंशन हाँ आप यूट्यूब पे हैं ना हाँ यूट्यूब में ठीक है देन चेक सरप्राइज हाँ थैंक यू लाइक हाँ ओके और ये है हाँ आप लोग तेजपुर से हैं और ये आप लोग सब जिम मेंबर है और जिम मेंबर हैं बस नया सर क्या हाँ 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 जिम कर रहा है अभी थोड़ा बना रहा है हाँ तो ठीक है आपका वो देखा कि मतलब हाँ इसीलिए ठीक है थैंक यू do like do subscribe our YouTube page फ्रेंड्स हैं JS इन्वेंशन हाँ please ओके थैंक यू थैंक यू बेस्ट ऑफ लक ऑल टीम्स ফ্ৰেণ্ডসকল এয়া আমি এটা তেজপুৰৰ জিমৰ দল পাইছিলোঁ তেওঁলোকক লগত আমি কথা বতৰা পাতিলোঁ তেওঁলোকে ভাল পাইছে বনভোজস্থলীখন এয়া কিছু আগত গৈ আপোনালোক আৰু দেখুৱাম আৰু ইয়াতে বিভিন্ন দল আছে আৰু অলপ আগত গৈছোঁ দেখিছে বনভোজ আৰম্ভ হৈ গৈছে মানুহে বনভোজ খাবলৈ আৰম্ভ কৰি দিছে বনভোজ খোৱাৰ আমেজটো কি সেইটো সকলোৱে বুজি নাপাব পাৰে কিন্তু যিসকলে বুজে তেওঁলোকে খুবেই আনন্দিত হয় বছৰটোৰ শেষত নতুন বছৰটোৰ যি আৰম্ভণি তাক আমি এটা বনভোজেৰে এটা আনন্দমুখৰ পৰিৱেশেৰে যদি পাৰ কৰিব পাৰোঁ খুবেই আনন্দিত হওঁ আমাৰ বছৰটো যাতে ভালে ভালে যায় তাৰ কামনাৰে আপোনালোক সকলোকে 2020 চনৰ যি নতুন বছৰৰ আহি আছে তাৰ শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ ভৈৰৱকুণ্ড এই বনভোজস্থলীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ ভালকৈ দেখিব আপোনালোকে এইবোৰ ঠাইত আপুনি কিছুদিন পিছত আহিলে ঠাই নাপাব সম্পূৰ্ণ ঠাইবোৰ ভৰ্তি হৈ থাকে চ' ফ্ৰেণ্ডসকল সোনকালে আহিব আপোনালোকে সোনকালে আহিলে আপোনালোকে ভালকৈ প্লেচখিনি ফুৰিব পাৰিব ইয়াতে আপোনালোকে অৰুণাচলৰ ফালেতো যাব পাৰিব ভূটানৰ ফালে যাব পাৰিব চ' প্লেচ বহুত আছে ইয়াতে চাবলৈ ত' আপোনালোকে আহক ভালকৈ আহিব
কিছু সময় স্পেণ্ড কৰক ঠাইখিনি খুব প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আপোনালোকে খুবেই ভাল পাব ফ্ৰেণ্ডসকল এয়া ভৈৰৱকুণ্ড আপোনালোকে দেখি আছে কেনেকুৱা ধৰণৰ আমেজ চলি আছে মোৰ বন্ধুৱেতো বহুতেই আমোদ লৈ আছে তেওঁ সম্পূৰ্ণ এই নেপালী গীত চলি আছে তাতে তেওঁৰ আনন্দ এয়া নাচ হে চাওক ধুনীয়া ধুনীয়া খুব সুন্দৰ এও আমাৰ নেপালী ভাই হ বলক এতিয়া আমি আৰু অলপ আগবাঢ়ি যাওঁ মোৰ ফ্ৰেণ্ড ইণ্টাৰনেশ্যনেল INR জয়ন্ত কছাৰীৰ যি আপোনালোকে নাচটো দেখিলে কেনেকুৱা পালে কিন্তু এইবাৰ জনাব লাগিব আপোনালোকে কিন্তু কমেণ্ট বক্সত জনাব আপোনালোকে কেনেকুৱা পালে খুব ধুনীয়া নাচিছে হি ইজ এ ভেৰি গুড ডেন্সাৰ ভেৰি গুড এক্টৰ ভেৰি গুড কমেডিয়ান এভৰিথিং হি ইজ অলছ' এ গ্ৰেট টেকনিচিয়ান অলছ' চ' ফ্ৰেণ্ডসকল তেওঁৰ লগতো মোৰ লগতে তেওঁৰ চেনেলটোৰ লগত যাতে আপোনালোকে জড়িত থাকে ইণ্টাৰনেশ্যনেল INR মোৰ লিংক সদায় আমি যেতিয়া একেলগে থাকোঁ মোৰ চেনেলৰ তলৰ ডেছক্ৰিপশ্যন বক্সত তেওঁৰ লিংকটো থাকে চ' তেওঁৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে উপভোগ কৰক এটা হিন্দী চেনেল তেওঁৰ লগত ইণ্টাৰনেশ্যনেল INR চ' ফ্ৰেণ্ডসকল বলক আমি আগবাঢ়ি যাওঁ ভৈৰৱকুণ্ড বনভোজস্থলীৰ এই ঠাইডোখৰ খুবেই সুন্দৰ আপোনালোকে আৰু ইয়াৰ আগত এটা ভেলী আছে আপোনালোকে সেই ভেলীটোত যাব পাৰিব এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছে তেওঁ পাৰ্চনেল এওঁ চৰ্বত খোৱা বুলি নাভাবিব এওঁ কমেডিয়ান এ ভেৰি গুড কমেডিয়ান এওঁৰ কমেডি ভিডিঅ' আপোনালোকে মোৰ চেনেলতে পাব ইয়াত দেখিছে যিটো আমাৰ ডিচেম্বৰ জানুৱাৰীৰ পিকনিকৰ যি বিবাহ আৰম্ভ হৈছে বিবাহৰ যেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ এওঁলোকৰো তেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে যে সোনকালে ঘৰকেইটা নিৰ্মাণ কৰি লওঁ যাতে দোকানবোৰ তৈয়াৰ কৰি ল'ব পাৰে যাতে এক ধুনীয়া এই যি পিকনিকৰ যি এটা হুলস্থুলীয়া পৰিৱেশ আহিছে তাতে তেওঁলোকে সম্পূৰ্ণভাৱে তেওঁলোকে সহযোগ কৰিব পাৰে বা তেওঁলোকেও সেই পিকনিকৰ আনন্দ ৰাইজক দিব পাৰে চ' ফ্ৰেণ্ডসকল বলক আমি আৰু ভিডিঅ'টোলৈ আগবাঢ়ি যাই থাকোঁ ফ্ৰেণ্ডসকল ভৈৰৱকুণ্ডৰ বনভোজস্থলীৰ এই ভিডিঅ'টো আজি ইয়াতে সামৰিলোঁ আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু লাইকটো কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে ফ্ৰেণ্ডসকল আপোনালোকক জনাওঁ যে যিসকলে মোৰ ফ্ৰেণ্ডছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে কিন্তু মোৰ নটিফিকেশ্যন বেলটো দবোৱা নাই তেওঁলোকে কিন্তু মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন নাপায় গতিকে আপোনালোকৰ অনুৰোধ থাকিল আপোনালোকে যাতে নটিফিকেশ্যন বেলটো দবাই দিয়ে যাতে আপোনালোকে নটিফিকেশ্যনবোৰ পায় আৰু এতিয়া আপোনালোকে চাওক এইকেইদিনত আহি আছে বিভিন্ন বনভোজস্থলী আপোনালোকৰ ওচৰত তো মোৰ চেনেলৰ লগত থাকক ফ্ৰেণ্ডসকল থেংক ইউ বাই বাই